হেল্ল' গাইজ, টেক ফৰ আছামলৈ আপোনালোক সকলোকে স্বাগতম। যিসকলে বিভিন্ন চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এইটো ভিডিঅ' বহুত উপকাৰী হ'ব। আজি মই জব ইণ্টাৰভিউত আহিব পৰা কম্পিউটাৰৰ ওপৰত কেইটামান কুৱেশ্যনৰ লগতে এনচাৰখিনিও দিবলৈ ট্ৰাই কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ অলপ হ'লেও কামত আহিব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ যোৱাটো ভিডিঅ'ত আপোনালোকৰ বাবে এইটো কুৱেশ্যন এৰি দিছিলোঁ আৰু উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব কৈছিলোঁ। আপোনালোকে উত্তৰটো কমেণ্টত জনাইছে, তেওঁলোকলৈ ধন্যবাদ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল প্ৰচেছৰক কম্পিউটাৰৰ ইঞ্জিন বুলি কোৱা হয়। এতিয়া আজিৰ কুৱেশ্যন এনচাৰখিনিলৈ আহোঁ। কুৱেশ্যন নম্বৰ 1ত আছে CD-ROM stands for অপশ্যন A কম্পেক্টেবল ৰিড অনলি মেমৰি, অপশ্যন B কম্পেক্ট ডাটা ৰিড অনলি মেমৰি, অপশ্যন C কম্পেক্টেবল ডিস্ক ৰিড অনলি মেমৰি আৰু অপশ্যন D কম্পেক্ট ডিস্ক ৰিড অনলি মেমৰি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন D কম্পেক্ট ডিস্ক ৰিড অনলি মেমৰি। নেক্সট আছে কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত আছে VGA ইজ অপশ্যন A ভিডিঅ' গ্ৰাফিক্স এৰে, ভিজুৱেল গ্ৰাফিক্স এৰে, অপশ্যন C ভলেটাইল গ্ৰাফিক্স এৰে, অপশ্যন D ভিডিঅ' গ্ৰাফিক্স এডাপ্টাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভিডিঅ' গ্ৰাফিক্স এৰে। এতিয়া নেক্সট কুৱেশ্যনটো হ'ল WAN stands for অপশ্যন A আছে ৱেব এৰিয়া নেটৱৰ্ক, অপশ্যন B আছে ৱাইড এৰিয়া নেটৱৰ্ক, অপশ্যন C আছে ৱাইড এৰে নেট, অপশ্যন D আছে ৱায়াৰলেছ এৰিয়া নেটৱৰ্ক। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন B ৱাইড এৰিয়া নেটৱৰ্ক। এতিয়া নেক্সট কুৱেশ্যনলৈ আহোঁ। নেক্সট আছে দ্য ফাৰ্ষ্ট কম্পিউটাৰ্ছ ৱেৰ প্ৰগ্ৰেম ইউজিং, মানে প্ৰথম কম্পিউটাৰত কি প্ৰগ্ৰেম ব্যৱহাৰ কৰা হৈছিলে। অপশ্যন A আছে এছেম্বলি লেংগুৱেজ, অপশ্যন B আছে মেচিন লেংগুৱেজ, অপশ্যন C আছে চ'ৰ্চ কোড, অপশ্যন D আছে অবজেক্ট কোড। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মেচিন লেংগুৱেজ। এতিয়া এটা কুৱেশ্যন আপোনালোকলৈ এৰি দিছোঁ। আপোনালোকে কমেণ্ট ছেকশ্যনত এইটো কুৱেশ্যনৰ এনচাৰটো জনাব পাৰে। Which of the following is not an antivirus software? তলৰ কোনটো এণ্টিভাইৰাছ ছফ্টৱেৰ নহয়। ইয়াতে অপশ্যন 4টা দিয়া আছে এভিৰা, কেছপাৰস্কাই, অৰাকল, মেকএফি। ইয়াৰে এনচাৰটো আপোনালোকে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত জনাব বুলি আশা কৰিলোঁ। এতিয়া নেক্সট কুৱেশ্যনলৈ আহোঁ। নেক্সট আছে দ্য কেপাচিটি অফ 3.5 ইঞ্চ ফ্লপি ডিস্ক ৱাজ। ইয়াতে সুধিছে 3.5 ইঞ্চ ফ্লপি ডিস্কত কেপাচিটি কিমান হয়। তো ইয়াতে অপশ্যন 4টা আছে 1.40 MB, 1.44 GB, 1.40 GB, 1.44 MB। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন D 1.44 MB। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহোঁ। ইয়াতে আছে ফাৰ্ষ্ট পেজ অফ ৱেবছাইট ইজ টাৰ্ম এজ, মানে ৱেবছাইটৰ প্ৰথম পেজটোক কি কোৱা হয়। অপশ্যন A হোম পেজ, অপশ্যন B ইণ্ডেক্স, অপশ্যন C জাভাস্ক্ৰিপ্ট, অপশ্যন D বুকমাৰ্ক। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন A হোম পেজ। এতিয়া নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হুইচ অফ দ্য ফলোয়িং ইজ এ ষ্ট'ৰেজ ডিভাইচ? তলৰ কোনটো ষ্ট'ৰেজ ডিভাইচ হয়। অপশ্যন A টেপ, অপশ্যন B হাৰ্ড ডিস্ক, অপশ্যন C ফ্লপি ডিস্ক, অপশ্যন D অল অফ দ্য এবাভ। ইয়াৰে অপশ্যন A B C গোটেইকেইটাই ষ্ট'ৰেজ ডিভাইচ হয়। তেনেহ'লে এনচাৰটো হ'ব অপশ্যন D অল অফ দ্য এবাভ। এতিয়া নেক্সট কুৱেশ্যনলৈ আহোঁ। The computer size was very large in option A first generation, option B second generation, option C third generation, option D fourth generation। ইয়াতে সুধিছে কোনটো জেনেৰেশ্যনৰ কম্পিউটাৰৰ ছাইজটো ডাঙৰ। ইয়াতে এটা কথা কৈ থৈ দিওঁ, যিমানেই পুৰণি জেনেৰেশ্যন হ'ব সিমানেই কম্পিউটাৰৰ ছাইজটো ডাঙৰ ডাঙৰ আছিলে। ফাৰ্ষ্ট জেনেৰেশ্যনত ডাঙৰ আছিলে, ছেকেণ্ড জেনেৰেশ্যনত তাতকৈ অকণমান সৰু হৈছিলে, তাৰপিছত থাৰ্ড জেনেৰেশ্যনত তাতকৈ আৰু অকণমান সৰু হৈছিলে, তেনেকৈ সৰু সৰু হৈ গৈ আছে। তেনেহ'লে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ফাৰ্ষ্ট জেনেৰেশ্যন অপশ্যন A। এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ। হুইচ অফ দ্য ফলোয়িং আৰ ইনপুট ডিভাইচেছ? তলৰ কোনবোৰ ইনপুট ডিভাইচ হয়। অপশ্যন A আছে কীবৰ্ড, অপশ্যন B আছে মাউচ, অপশ্যন C আছে কাৰ্ড ৰিডাৰ, অপশ্যন D আছে এনি অফ দিছ। ইয়াতে অপশ্যন A B C গোটেইকেইটাই ইনপুট ডিভাইচ হয়। তেনেহ'লে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন D এনি অফ দিছ। এতিয়া নেক্সট কুৱেশ্যনলৈ যাওঁ।
RAM stands for ৰেমৰ ফুল ফৰ্ম লাগে ইয়াতে অপশ্যন আছে ৰেণ্ডম অৰিজিন মানি ৰেণ্ডম অনলি মেমৰি ৰিড অনলি মেমৰি অপশ্যন ডি ৰেণ্ডম এক্সেছ মেমৰি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰেণ্ডম এক্সেছ মেমৰি যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আজি যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব এইখিনিয়ে ধন্যবাদ জয় অসম